Bak 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 bak. Tamane I love you. Hello friends, welcome back to my channel Baidimia Avir. नैबे समाव आं नोंथांमोननि सेराव गुबुन मोनसे भिडिअ लानानै फैदों। आसा खालामो नोंथांमोना आंनि बे भिडिअखौ जागायनायनिफ्राय जोबजासे नायलांथारो, बिनि थाखाय आं नोंथांमोनखौ नैबे समाव खावलायनाय जाबाय। दिनैनि भिडिअआ एसे कमेडि टाइपनि जागोन। आं नोंथांमोननि सेराव बेबायदि भिडिअ माब्लाबाबो लाबोफेराखैमोन, खिन्थु दिनैनि भिडिअआ एकदम नोंथांमोनखौ बिराद माने दिनैनि समाव माने मिनि होगोन आरो। नोंथांमोना नायलांबाय था, आं देखायलांगासिनो नोंथांमोननो। स' लोगोफोर, गोबाव खालामालासिनो भिडिअखौ जागायलांदिनि। नायलांबाय था, नोंथांमोना बिराद इन्टारेस्टिं जागोन लोगोफोर। नैबेनो आदाया, नै खुलुमबाय खुलुमबाय रायजोफोर, खुलुमबाय। एसे सिनाखि होदो नामखौ आदा। आंनि मुङा श्री गबिन्दनाथ। ओरैनो मानसिफोरा लालु प्रसाद होनो लागे। आदाखौ आंनि चेनेलाव बरायनाय जाबाय। गोजोन्थों। बिदिबा आदा, कमेडिखौ एसे जागायलांसै नामा? आं कमेडिखौ मवानिफ्राय स्टार्ट खालामनोसै आं साननोसै। सिगां आं माने हिन्जावफोरा माबायदि ढेकि होयो, माने ढेकि दे केनेके ढेकि दे, इटु अलप मैं देखाम বুলি ভাবছো। स' लोगोफोर, नैबे समाव जोंना आदाया एसे रेडि जानानै दङ। नै नोंथांमोननो कमेडि देखायलांनो थाखाय। दे आदा, स्टार्ट खालामदो बिदिबा। মই এটা আমাৰ অসমীয়া সমাজৰ ঢেকী দিয়া এটা মোচন দিম বুলি ভাবিছোঁ। গতিকে এই ঢেকী দিয়া মোচনটো আমাৰ অসমীয়াৰ মাজত কেনেকৈ বা আমাৰ গাঁৱলীয়া মানুহৰ কেনেকুৱা মোচন থাকে, এটা মই আপোনালোকৰ ওচৰত মই অৱগত কৰিব বিচাৰিছোঁ। গতিকে बर' मोजां रोंगौ ना आदाया रायलायनो? आं बर बेसि बर' रोङा, थेवबाबो एसे एसे জানিম। কম বাৰু, মই बर' ভাষাও কম, एसे एसे रोङो। हिन्जावफोरा माबायदि खालायो न'आव थानाय समाव, अर्थात हाबा जायै समाव, बिया নোহোৱা সময়ত আমাৰ ঘৰত মাইকীবিলাকে কি হিচাপত থাকে, আৰু বিয়া হৈ যোৱাৰ পিছত কি হয় পৰিৱেশটো, এইটো খিনিতে মই অলপ বুজাব বিচাৰিছোঁ। हाबा जायैनोও सिगाङाव न'आव थानाय समाव सिख्लाफोरा बेबायदि खालायो। মানে অসমীয়াত মই ক'ব বিচাৰিছোঁ, আমাৰ ঘৰৰ ভিতৰত বিয়া নোহোৱা সময়ত যিবিলাক ছোৱালী বা আছে, সিহঁতৰ মনবিলাক মানে চঞ্চল হৈ থাকে, 1 2 3 4 5 হৈ থাকে। গতিকে তেতিয়া মানে মাকে যদি কয়, এই মাই চানা মাই যাচোন অলপ ধান বান, ধান অলপ মানে ঢেঁকীত দিয়ে, তেতিয়া মানে লৈ আহিব। বৰ ডাঙৰ দায়িত্বটো দিলে, কিন্তু কি কৰিম, তথাপিতো বান্ধবাই লাগিব বুলি পেলাই মানে অলপমান আনিব, আনি পেলাই ঢেঁকীত ল'ব। তেতিয়া মানে টেনশ্যন এটা আছে, কি এজন ভাল ল'ৰা আহি যাব ৰাস্তাইদি, অলপ চাম বুলি মনত ভাবব। ঢেঁকীটো দি পেলাই আৰু মানে যে বাদ দি কিনো টেনশ্যন আছে, যেতিয়াই হয় তেতিয়া হওক বুলি মানে ঢেঁকী দি থাকব। যেতিয়াই হয় তেতিয়াই হওক, যেতিয়াই হয় তেতিয়াই হওক। কোনবাই যেতিয়াই হয় তেতিয়াই হওক, এনেকৈ ৰাস্তাৰ ফালে চাই থাকব আৰু মানে এনেকুৱা ধৰণৰকে এনেকৈ দিব, মানে দি পেলাই আৰু যেতিয়াই হয় তেতিয়াই হওক। এইটো আমাৰ এক্টিঙৰ দ্বাৰা বুজাব গ'লে, যেতিয়াই হয় তেতিয়াই হওক, যেতিয়াই হয় তেতিয়াই হওক। কিন্তু মাকে আহি কয়, কিমান ধান বান্ধিলি মাই? নাই, এইখিনিহে হৈছে আৰু, হ'ব দে আজি ইমানে। এনেকুৱা পৰিৱেশত থাকে। আকৌ যেতিয়া বিয়া হৈ যাব, ঘৰত মানে স্বামীৰ ঘৰ পাব, हाबा जानायनि उनाव मा खालामो बिसोरो, टेनसन गैया जायो, माने फ्रि। हौवा मोनबाय, गोदान हौवा मोनबाय, आरो কি प्रब्लेम दङ, কি प्रब्लेम আছে আৰু। গতিকে তেতিয়া আৰু টেনশ্যনেই নাই। এই যদি শাহু মাকে ধান বান্ধিব দিয়ে, টেনশ্যন নাই। ঘৰত থাকিলে তাৰমানে একো কামেই কৰিব নাজানে, তাতে গোটেই কাম কৰিব জনা হয়। কেনেকে যেতিয়া ধান বানাব দিয়ে, মই পাৰো আই, মই গোটেই পাৰো, দিয়কচোন মই এতিয়া চেষ্টা কৰি দিম। দিলাই না ধান বান্ধিবই, দিয়াৰ পিছত কি হ'ব, পটকে হওক পটকে হওক, পটকে হওক পটকে হওক, পটকে হওক পটকে হওক, টেনশ্যনে ফ্ৰী হ'ল। পটকে হওক পটকে হওক, পটকে হওক बिराद स्पिडाव आरो ना, बिराद स्पिडाव आरो ना आदा। যেতিয়া স্পীড বাঢ়ি গ'ল, মানে যেতিয়া ঘৰত থকাত মানে সি একোৱেই নাছিল, বিয়া হোৱাৰ পিছত টেনশ্যন ফ্ৰী হৈ গ'ল, পাৰা হৈ গ'ল। তেতিয়া এইখিনিয়ে মই ক'লো। আৰে বেলেগ দেখাইলাইদে আদা। বেলেগ মানে মই পাৰৰ প্ৰেমৰ কথা ক'ব বিচাৰিছোঁ। পাৰবিলাকে কেনেকৈ প্ৰেম কৰে। দূৰৰ পৰা এটা পাৰ উৰি আহিব, উৰলা না, মতাটোৱে আহি পেলাই চাব, আই লাভ ইউ,
বক বক সিহঁতৰ ভাষাত কি এইবোৰ বক 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 তাৰমানে আই লাভ ইউ বক 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 আই লাভ ইউ তাৰপিছত সিহঁতৰ আৰু এই বুজি পোৱা নাই নেকি বক 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 এনেকৈ তাৰমানে বুজাই দিয়ে সেইটো সিহঁতৰ প্ৰেম সৰি যায় তাৰপিছত মানে ল'ৰা ছোৱালী জন্ম পায় এই মানুহবিলাকে কিনি পেলাই লৈ যায় খাই বাছ কি মজা लोगोफोर नैबे समाव आदाया आरो देखायलांबावगोन नोंथांमोना नायलांबाय था नै आदाया आरोबाव देखायलांबावनो नागिरदों आसलथे आदा नोंथाङा बेबायदि एसेबां माने जिब जुनारनि बायदिसिना गाबनायफोरखौ नों माबायदि सोलोङामोन आगोल आं माने सानसेखालि बेबादिनो आं बुस्थुफोरा माबादि सोर माबादि जाथिफोरा माबादि प्रेम खालायो बेखौ आं नायबाय थायो दसे नायनानै सानसेखालि मा नुखो माने पाति हांसो आरो सिना हांसोजों प्रेमखौ नुबाय आं रायजोफोर माबादि प्रेम खालायदों बेखौ आं देखायनो नागिरदों एसे सानसेखालि माने मा पाति हांसोआ सानदों माने সেইটো মানে ডিমা পাৰবা হৈছে আৰু এই সময়ত মানে তাৰ মানে অলপমান মতা বিচাৰা ঠাণ্ডা বিচাৰেতো সেইটোৰ কাৰণে একদিন মানে কি মতা হাঁহটো বিচাৰিছে আমাৰ ভাল পোৱা হাংসোৱা অবো थांखोलै होननाया मा नागिरबाय थादों आरो एकदम फुङावनो सिखारनानै फैबाय काट 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 माने बेखौ मोजां मोननाय हांसोखौ माने लोगोखौ नागिरदों बे समावनो बे खोनाबाय आं गोसोथोनायखौनो आं मोनथोंलै माने बे सानना लादों মানে মই ভাল পোৱাটোৱে আহিছে এতিয়া মই ওলাই কেতিয়াবা কেনেকৈ যাওঁ এনে বুলি ওলাই বাহৰ পৰা ওলাই আহিল আৰু আহি মানে তাৰ ভাষাত সি তাৰমানে তাক ৰূপা দিছে ৰ মই যাই আছো পিছত এই তাৰ ওচৰ পালা তেতিয়া এনেকৈ যাই পেলাই তাৰ লগ পাই পেলাই ক'লা তাৰমানে তোকে মই বিচাৰি আছিলো দুইজনে একেলগত যাম এনেকৈ মানে পাতি হাঁহৰ প্ৰেম কৰাটো মই দেখা পাইছোঁ এইবাৰ আপোনালোকৰ ওচৰত মই মানে सैमाफोरा गथ' जानाय उनाव सैमाफोरा मा खालायो बिमाया आरो बिमाजों गथ'फोरा जोनोम जानायनि उनाव एसे देरनायाव आरो गथ'फोरा माने गाबो এতিয়া মাইকেটো ক'ব মানে মায়াকে ল'ব আৰু লগত আকৌ পোৱালিটো কাটিব মানে ক'ৰবাত দুখ পালে এনেকুৱা কান্দে এইটো মানে পোৱালিৰ মানে জন্মৰ কাহিনীটো ক'লো এতিয়া মই আপোনালোকৰ ওচৰত আকৌ এটা মানে ঘটনা দেখাবলৈ ওলাইছোঁ এইটো ঘটনা হ'ল মানে এজেগাত আমাৰ বৰনদী কি আছে এইটো যেতিয়া বনাই আছিল এতিয়াও আছে মানে প্ৰায় ভাগে মই গাড়ী ভাষাটো দেখা পাওঁ এই গাড়ী ভাষা এক্টিংটো মই অলপমান দেখাব ওলাইছোঁ এখন ট্ৰাকে মানে পুৰা লুটলচি লৈ পেলাই মানে কেনেকৈ মানে সিহঁতে কেনেকৈ গাড়ী ফাঁচিল এই এটা ৰূপটো মই দেখাম বুলি ভাবিছোঁ এই ড্ৰাইভাৰটো মানে গাড়ী চলাইছি যেতিয়া মানে সিহঁতৰ এই চেকাটো মানে দাবি গ'ল ফাঁচি গ'ল মানে তেতিয়া কি এনেকৈ ড্ৰাইভাৰজনে তাৰমানে গাড়ীটো ষ্টাৰ্ট দিব আৰু চলাব তেতিয়া মানে এই লেবাৰে ক'ব ঐ অলপ হেৰি কৰ স্পীড দি এই অলপ এই ড্ৰাইভাৰ অলপ স্পীড দি তেতিয়া তাৰমানে পূৰা মানে হেৰি কৰি লৈ পেলাই মানে স্পীড দিব আৰু নাই নুঠে এনেকুৱা তাৰমানে গাড়ীটো থাকে আৰু ফাঁচিয়ে থাকে পিছত কি দিব লগা হয় টক্টা কিবা কিবি দিব লগা হয় তাৰপিছত আৰু তথাপি আৰু একবাৰ মানে চেষ্টা কৰে
নাই নুঠে এনেকুৱা গাড়ীত ভাষাটো লামাयाथ' गाज्रिखा नालाय ना আৰু এটা মানে মই কম বুলি ভাবিছো হা আমাৰ সকলোৰে ল'ৰা ছোৱালী জন্ম পায় হুম তো ল'ৰাই হওক ছোৱালীয়ে হওক কেনেকুৱা মানে কান্দে হুম এইটো এটা মই অলপ দেখুৱাব খুজিছো হুম দে জন্ম পাৱাৰ কেঁচুৱাবিলাকে কেনেকৈ কান্দে নাই নাই ভাল হ'ল আৰু তেতিয়া মই এজন বেঙা মানুহৰ কথা ক'ব বিচাৰিছো সি মোৰ গাঁওখনৰ নাম সুধিছে মই গম নাপাওঁ যে আপোনাৰ গাঁওখনৰ নাম কি মই ক'লো ভোলাজাৰ সি নুশুনে হা হা কৈ থাকে তেতিয়া মই ক'লো এই মই এনেকৈ লিখি দিলি তই বুজি পাবি না পাম দে বুলি ক'লা তেতিয়া মই এই কঁকালৰে মই মোৰ গাঁওখনৰ নাম কৈ দিলো যে বুজি পাইছা না পাম দে মা গামি আজ দিলো ভোলাজাৰ ভোলাজাৰ বুলি কৈছিলো সি বুজি পোৱা নাই মই তেতিয়া বুজাই ক'লো যে মই লিখি দিম বুজি পাবি না বুলি কৈছে এতিয়া এইটো কি কাগজবো গैया आरो ना কাগজ নাই কলম নাই এতিয়া মই এনেকৈ তাৰমানে বুজাই দিলো এইটো বুজি পাবি না বুলি কওঁতে পাম বুলি ক'লা তেতিয়া মই ক'লো এইটো কি বুজি পাইছো এইটো কি একাৰ তাৰপিছত ভ তাত আকাৰ তাৰপিছত এইবাৰ লতাকাৰে লাগিল আছ ল তাৰপিছত আকাৰ লা এইটো ছ তাত আকাৰ তাৰপিছত এইটো ভোলাজাৰ দাঢ়ি এনেকৈ কোৱাত গম পাইছো বুলি সি মানে বেঙা মানুহজন গুচি গ'ল আৰু এনেকৈ মই মানে বুজাই দিছিলো আৰু এজন মানুহক गोजोननाय थाबाय आदा ধন্যবাদ स' लोगोफोर दिनैनि भिडिअखौ बेखिनियावनो फोजोबथ'नाय जाबाय ना आदा এইখিনি মই আজি ক'লো আৰু পিছত মই কৰিম আৰু আছে মোৰ মই কৰিম বাৰু गोबां रोंगौ आदाया মোৰ ভিডিঅ'টো ভাল লাগে বুলি পেলাই সকলোৱে যেন মোক আঁকোৱালি লয় এইটো কাৰণে মই আপোনালোকৰ ওচৰত মানে শৰণা ভিক্ষা মাগিছোঁ ধন্যবাদ সকলোৰে কামনা মই সকলোৰে ভাল হওক বুলি মই কামনা কৰিছোঁ ধন্যবাদ स' लोगोफोर दिनैनि भिडिअखौ बेखिनियावनो फोजोबनाय जाबाय आसा खालामो नोंथांमोना आंनि बे भिडिअखौ मोजां मोनदोंब्ला अन्नानै लाइक कमेन्ट आरो शेयार खालामनानै होयो बिनि थाखायबो आं नोंथांमोनखौ नैबे समाव खावलायनाय जाबाय स' बाय बाय लोगोफोर